নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজিৰ দিনটো কেনেকৈনো পাৰ কৰোঁ, কেনেকৈনো কি কৰিম আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজিৰ দিনটো আমাৰ বাবে এটা বিশেষ দিন। চৰাইদেউ চক্ৰত আমাৰ কীৰ্তন ঘৰত আজি এভাগি বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে। আমি তালৈ বুলিয়ে যাবলৈ ওলাই আছোঁ। এতিয়া যাম আৰু আপোনালোকে চাই থাকিব, সম্পূৰ্ণ ভিডিঅ'টো চাব। মোৰ গাটো ভাল নাই, তথাপিতো মই যাবলৈ ওলাইছোঁ। আপোনালোকে গম পাইছে চাগে, মোৰ মাতটোতে গম পাইছে নহয় জানো। তেনেহ'লে যাওঁ, আমি ৰৈ নাথাকোঁ আৰু। মই গৰম কাপোৰখন লৈ লৈছোঁ। বেছি ঠাণ্ডা পৰিছে, তাতে চৰ্দি হৈছে। আপোনালোকে লগতে থাকিব, ব'লক তেনেহ'লে। এয়া আমি কীৰ্তন ঘৰৰ সন্মুখ পালোহি। এয়া আহক, চাই থাকিব ভিডিঅ'টো। এয়া প্ৰেছিডেণ্ট প্ৰভু আৰু ছেক্ৰেটাৰী প্ৰভু বহি আছে, চাহ খাইছিলে তেওঁলোকে। আজি কীৰ্তন ঘৰৰ দিনটো কাৰ্যসূচী শেষ হ'ল। ভকতবৃন্দ ঘৰা ঘৰি গ'ল আৰু নিজৰ ঘৰে ঘৰে গোঁসাই ঘৰত এগজি বন্তি জ্বলাই, গধূলি বন্তি জ্বলাই আকৌ আজি কাৰ্যসূচীৰ কাৰণে পদূলিমুখত দুগজি বন্তি জ্বলাইছোঁ। সকলোৱে জ্বলাইছে আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰিব বিচাৰিছোঁ। আপোনালোকে কেনেকুৱা পালে জনাব। আকৌ পুনৰ লগ পাম অন্য এটা ভিডিঅ'লৈ। আজিলৈ আহোঁ।